এয়া আমাৰ মুখ্য অতিথি মহোদয়ে পেৰেড পৰিদৰ্শন কৰি আছে। जनगण मन अधिनायक जय हे भारत भाग्य विधाता मराठा द्राविड़ उत्कल गंगा तब जय गाथा। प्रति बছরে আমি 26 জানুয়ারি দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ। আজি এই শুভ মুহূর্তত জাতির পিতা মহামানব মহাত্মা গান্ধী অসমৰ এখন জিলা হিচাপে চিৰাং জিলাখনেও আঁচনিৰ যোগেদি লাভান্বিত কৰাৰ বাবে জিলা প্ৰশাসনে কোভিড-19 ভিডিঅ' সাপোৰ্ট আঁচনিৰ অধীনত সক্ষম হৈছে। শ্ৰদ্ধেয় ৰাইজ, বয়সৰ 10,337 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। পঞ্চায়ত আৰু চিৰাং 8 আই নদী প্ৰজেক্ট আঁচনিৰ অধীনত এয়া মঞ্চৰ সন্মুখত প্লেটুন 1 নেতৃত্ব লৈছে গোপাল নাথ। ইয়াৰ পিছতে আছে মহিলা আৰক্ষীৰ মাস্ক অলপ খুলি দিয়ক।